हेलो एभ्रिवान बहुत दिনৰ মূৰত সকলোকে স্বাগতম জনালো মোৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু আজি হৈছে সোমবাৰ গতিকে দাদা আৰু মই গৈছো শিৱ মন্দিৰলৈ শাওন মাহত যেহেতু বলবম চলি থাকে গতিকে শিৱ মন্দিৰত কেনেকুৱানো পৰিৱেশ হয় তাকে ভাবিলো ভিডিঅ' কৰি আপোনালোককো অকনমান দেখাওঁ বুলি যেহেতু মই তাতে গৈছোৱে গতিকে এয়া দাদা আৰু মই গৈ আছো মন্দিৰলৈ বুলি এয়া আমি আহি পাইছোহি তলাতল ঘৰৰ ওচৰত আৰু এয়া যে দেখিছে গেৰুৱা ৰঙৰ কাপোৰ পিন্ধা মানুহ তেওঁলোক বলবমত আহিছিল হয়তো আৰু ইয়াতো তেওঁলোকক দেখিলোঁ এই যে ৰাস্তাটোত গৈ কিবা মনটো ভাল লাগে দুইটা চাইডে গছ আৰু ইমান ধুনীয়া পৰিৱেশটো আৰু এতিয়া আমি আহি পাইছোহি ৰংঘৰৰ ওচৰত আৰু এফালে যেহেতু পাৰ হৈ গৈছো গতিকে অকণমান ভিডিঅ' কৰি ল'লোঁ এয়া আহি পাইছোহি দিখৌ দলঙৰ ওপৰত আৰু ইফালে যে দেখিছে এইখন হৈছে দিখৌ পুৰণা দলংখন আৰু এইখন হৈছে আধুনিক অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য সমল এই দলংখন বৰ্তমান প্ৰায় ভগ্নপ্ৰায় অৱস্থাত আছে কিন্তু কিয় জানো চৰকাৰে এতিয়ালৈকে ইয়াৰ সংৰক্ষণৰ বাবে কোনো বিশেষ ব্যৱস্থা হাতত লোৱা দেখাই নাই এতিয়া আহি পালোহি মন্দিৰ আৰু এয়া বাইকখন থৈ দাদা আৰু মই আহি আছোঁ মন্দিৰলৈ বুলি বাহিৰৰ পৰা দেখা গৈছে যে যথেষ্ট ভক্তৰ সমাগম ঘটিছে আজি যিহেতু শাওন মাহ তাতে আকৌ আজি হৈছে সোমবাৰ গতিকে ভক্তৰতো ভিৰ হ'বই মন্দিৰৰ ভিতৰত সোমোৱা নাই আমি চাকি জ্বলাবলৈ বুলি এনেকৈ আহিছোঁ বাহিৰতে আৰু আনদিনা দেখোঁ চাকি জ্বলাবৰ বাবে ধুনীয়াকৈ বাহিৰত সুবিধা কৰি থোৱা থাকে কিন্তু আজি এনেকৈ মন্দিৰৰ চৌপাশতে চাকিবোৰ জ্বলাইছে আনদিনা শিৱদৌলত আহিলে ভালে পৰিৱেশটো চাফা হৈ থাকে কিন্তু আজি তাৰ একেবাৰে বিপৰীত এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু চাওকচোন চবফালে কিমান লেতেৰা কৰিছে মানুহবোৰে ধূপৰ পেকেট কিবা পেকেট এইবোৰ য'তে ত'তে পেলাই দিয়ে এনেকৈ আৰু মন্দিৰৰ পৰিৱেশটো তাৰ ফলত লেতেৰা হৈ গৈছে উপায় নাই আৰু মানুহবোৰে লেতেৰা কৰে দিনা চাকি জ্বলাবলৈ বাহিৰত বেলেগকৈ ব্যৱস্থা থাকে এতিয়া যিহেতু বলবম চলি আছে আৰু ভক্তৰ যথেষ্ট ভিৰ হয় সেইকাৰণে এনেকৈ চাকি জ্বলাবলৈ দিছে হয়তো এগছি চাকি জ্বলাই আৰু ভগৱানক মনোকামনা পূৰণৰ অৰ্থে প্ৰাৰ্থনা কৰি আমি এয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু ভিতৰত সোমোৱা নহ'ল যিহেতু যথেষ্ট ভিৰ আছিলে ভিতৰত গতিকে আমি বাহিৰতে চাকি জ্বলালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি বাহিৰৰ পৰা আপোনালোকক মন্দিৰটো এবাৰ দেখালোঁ এয়া মন্দিৰৰ কাষৰ পুখুৰী অৰ্থাৎ শিৱসাগৰ পুখুৰী আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিসকলে ভিডিঅ'টো চালে শেষলৈকে তেওঁলোকক সকলোলৈকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ'ত